এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আহিছোঁ টিংৰা জাতীয় বিদ্যালয় অষ্টাদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসলৈ। আহক আপোনালোকক সেই স্থানলৈ লৈ যাওঁ। নমস্কাৰ বন্ধুসকল, এতিয়া আপোনালোকক চিনাকি কৰাই দিব বিচাৰিছোঁ। মই টিংৰা জাতীয় বিদ্যালয়ৰ সভাপতি শ্ৰীযুত ভৱানী ফুকনক। এখেতে এই স্কুলখনৰ বিষয়ে লৈ দুষাৰমান ক'ব আপোনালোকক। নমস্কাৰ। মইনো কি ক'ম, আমাৰ উপৰোক্ত বক্তাসকলে কৈ গৈছে। কাৰণ আমি 2002 চনৰ পৰা আমি প্ৰস্তুতি চলাইছিলোঁ। আমাৰ লগত আছে জয়ন্ত গগৈ আৰু আমাৰ কেইজনমান শুভাকাংক্ষী আছিলে। পৰেশ গোস্বামী আছে, বিউতি তপ্ন, বৰুণ গগৈ, নিখিল গগৈ, তাৰ বনিফাছ চুনি ইতিমধ্যে আমাৰ ইহঁৰ পৰা আঁতৰি গৈছে। তেখেতে বহুত যথেষ্ট অৰিহণা আগবঢ়াইছিলে। আমি যি ইয়াৰ সমূহ যি ৰাইজ আছে সকলোৱে আমাক সহযোগ কৰাৰ কাৰণে আমি ইমানখিনি পাইছোঁ আৰু আগবাঢ়ি গৈছোঁ। আৰু অভিভাৱকসকলে যিখিনি আমাক হেৰি কৰে, উৎসাহ দিয়ে, আমি তাৰ কাৰণে বহুত আনন্দিত। আৰু সেই তেনেকৈ আমি অভিভাৱকৰ কাৰণেই আৰু ইয়াৰ ওচৰৰ পাজৰ যি সমূহ ৰাইজ আছে তেখেতলোকৰ যিটো আন্তৰিকতা আছে, আন্তৰিকতাৰ কাৰণে আমি ইমানখিনি পাইছোঁ বুলি আমাৰ ধাৰণা সেইটো। আৰু ভৱিষ্যতেও তেখেতলোকে আমাৰ ওচৰ পাজৰ যিখিনি ব্যক্তি আছে সকলোৱে আমাক সহায় কৰি আছে আৰু ভৱিষ্যতেও আমাক সহায় কৰিব এইটো কামনা কৰিছোঁ। আৰু শিক্ষক যথেষ্ট আমাৰ শিক্ষকসকলে যথেষ্টখিনি আমাৰ হেৰি কৰিছে। আমাৰ যিসকল ইয়াৰ পৰা আমাৰ মানে অন্য যিটো চৰকাৰী চাকৰিৰ কাৰণে গুচি গৈছে তেখেতলোকে বৰ্তমান আমাৰ এতিয়া যিবোৰ আমাৰ অনুষ্ঠান চলে তেখেতলোকে সহায় সহযোগ কৰি থাকে আৰু খবৰ খাতি লয়। তেনেকৈ আমি আগবাঢ়ি আছোঁ যাতে সকলোৱে আমি আশীৰ্বাদ পাওঁ। মানে যি আমাৰ গোটেই যি চাৰ্কুলত আছে, আমাৰ বৃত্তত যিটো আছে, আমি সকলোখিনি প্ৰত্যেকৰ সহায় পাইছোঁ আৰু ভৱিষ্যতলৈ পাম। আৰু ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত আমি কওঁ যে আমি তিনিটা পক্ষ হ'ব লাগিব। প্ৰথম হৈছে ছাত্ৰ ছাত্ৰী, দ্বিতীয়তে অভিভাৱক আৰু শিক্ষক শিক্ষয়িত্ৰীসকল। এই তিনিটা যিটো ত্ৰিভুজৰ সেইটো যদি সহযোগ হয় আমি সকলোৱে মানে সহযোগিতাৰ মাজত আমি যথেষ্ট আগবাঢ়িম। আমি এটা যিটো আমাৰ গুণগত মান আমি দিব পৰাৰ কাৰণে আমি আগবাঢ়িছোঁ বুলি ভাবিছোঁ। আৰু যিটো হৈছে আমি কোনো ইয়াতে যিবোৰ কোৱালিটি আমি মেইনটেইন কৰোঁ সেইটো। আৰু যি হিচাপে তেখেতলৈ আমি যদি হৈছে আমি অভিভাৱক কওঁ যিসকলৰ কোৱালিটি নাহে, আমাৰ অশেষ কষ্ট, শিক্ষকসকলে যিখিনি কষ্ট কৰে, যদি তেখেতলোকক আমি সেইটো গুণগতটো ভাল কৰিব নোৱাৰোঁ গুণটো, তেতিয়াহ'লে আমি তেখেতলোকক কওঁ অভিভাৱক আপোনালোকে আমাৰ পৰা আঁতৰাই নিয়ক সসন্মানে, কোনো কথা নাই সেইটো। যদি কাৰণ আমি যেতিয়া আমাৰ ব্যক্তিগত খণ্ড বিদ্যালয় হোৱাৰ কাৰণে আমাৰতো আৰ্থিকৰ কথা আছে। ল'ৰা ছোৱালীবোৰ আপোনালোকে এই স্কুলত দিবলৈ চেষ্টা কৰক আৰু সঁচাকৈ বহুত ধুনীয়া শিক্ষাদান কৰে। ময়ো সৰুৰ পৰা এই স্কুলখন দেখি আহিছোঁ। এই স্কুলখনত যথেষ্ট ধুনীয়া আমাৰ ছাৰ বাইদেউসকলে শিক্ষাদান কৰে। আৰু আমাৰ চেনেলটোৰ বিষয়ে আপুনি কি ক'ব ছাৰ? খুব ভাল লাগিছে আজি যে আপোনালোক আহিছে, আমি নথৈ আনন্দিত হৈছোঁ। আৰু ভৱিষ্যতে আপোনালোকে এই ধৰণে বিভিন্ন অঞ্চললৈ গৈ, কাৰণ আমাৰ প্ৰধানকৈ আমাৰ যিবিলাক বেছি উন্নত ঠাই সেইবিলাকত আমি দেখোঁ মানে আমাৰ মিডিয়াবিলাকে যিবোৰ আমাৰ যিবোৰ চেনেল আছে, ধৰি লওক ছ'চিয়েল মিডিয়াই হওক যি হওক, কিন্তু আমাৰ গ্ৰাম্যাঞ্চলে মানে হেৰি নহয় সেইটো কথা। আৰু তেখেতলোকে আগবাঢ়ি নাহে। হয়, ঠিক এটা উত্থাপন কৰিছে ছাৰে। সঁচাকৈ আমাৰ যিখিনি আমাৰ ভিতৰুৱা অঞ্চলত সেই অঞ্চলবোৰত আমাৰ যিবোৰ এতিয়া মিডিয়া আছে, মিডিয়া বিশেষকৈ নিউজবোৰ আমাৰ গাঁৱলীয়া অঞ্চললৈ গৈ সহায় কৰক। তো বন্ধুসকল, এতিয়া মই আৰম্ভ কৰিছোঁ শিক্ষাদান মহান দান। গতিকে এই টিংৰা জাতীয় বিদ্যালয়ৰ সমূহ শিক্ষক শিক্ষয়িত্ৰীক মই চিনাকি কৰাই দিব বিচাৰিছোঁ এফালৰ পৰা। আহক, এয়া আমাৰ ছাৰ জয়ন্ত ছাৰ অধীক্ষক পদত নিযুক্তি আছে। এয়া আমাৰ যোগেশ্বৰ বৰা ছাৰ প্ৰধান শিক্ষক। আৰু এয়া আনন্দ ছাৰ গণিত বিভাগত শিক্ষাদান কৰে। এয়া অনিল ছাৰ গণিত বিভাগত কৰে শিক্ষা। সঞ্জিত ছাৰ অসমীয়া বিভাগৰ। টিটু দে শিল্পী কলা হিন্দী বাইদেউ। নমস্কাৰ, বৰ্ণালী মেধি মোৰ নাম। হয়,
আপোনাৰ নমস্কাৰ পিনাকী বৰদলৈ। হয় আপোনাৰ নমস্কাৰ মোৰ নাম উষা চুমৰ। হয় নমস্কাৰ মোৰ নাম সম্প্ৰীতি বৰা দত্ত। হয় নমস্কাৰ মোৰ নাম শ্ৰীমতী বিজুমণি হাজৰিকা। নমস্কাৰ মোৰ নাম শ্ৰীমতী দীপশিখা ফুকন। বাইদেউ নমস্কাৰ মোৰ নাম শ্ৰীমতী স্মৃতি ৰেখা গগৈ। হয় কোন বিভাগত মই অসমীয়া বিভাগৰ। বাইদেউ আপোনাৰ নাম নমস্কাৰ মোৰ নাম চিত্ৰালী ফুকন, কোন বিভাগত ইংৰাজী বিভাগৰ। নমস্কাৰ মোৰ নাম দীপা কলিতা, মই বিজ্ঞান বিভাগৰ। বিজ্ঞান বিভাগ আপোনাৰ নমস্কাৰ মোৰ নাম শ্ৰীমতী সংগীতা বৰপাত্ৰ গোহাঁই। হয় আপোনাৰ নমস্কাৰ মোৰ নাম শ্ৰীমতী সুজাতা গগৈ, মই অসমীয়া বিভাগৰ। হয় আপোনাৰ মই অসমীয়া বিভাগৰ। হয় নমস্কাৰ মোৰ নাম শ্ৰীমতী বন্তি ফুকন, হয় কোন বিভাগত কৰে আপুনি মই হিন্দী বিভাগৰ। হয় হয় মোৰ নাম শ্ৰী ৰাতুল সোণোৱাল। হয় কোন বিভাগত আপুনি শিক্ষা দান কৰে মই টিঙৰা জাতীয় বিদ্যালয়ৰ বিজ্ঞান বিভাগৰ শিক্ষক। হয় ইয়াত ল'ৰা ছোৱালী কিমান আছে ছাৰ ইয়াত ল'ৰা ছোৱালী 400ৰো অধিক আছে বৰ্তমান। 400 অধিক আছে হয়। হয় তেনেকৈ ল'ৰা ছোৱালীবোৰ যথেষ্টখিনি আগবাঢ়ি গৈছে যথেষ্ট আগবাঢ়ি গৈছে ছাৰ। আমাৰ বিদ্যালয় 2003 চনত প্ৰতিষ্ঠা হোৱা। হয় ই আজিৰ দিনটোত 18টা বছৰ অতিক্ৰম কৰিলে হয় আৰু মই এই বিদ্যালয়ত আজি প্ৰায় 1.5 বছৰৰ শিক্ষকতা কৰি আছোঁ। হয়। আৰু মই জনাত আমাৰ বিদ্যালয়ে ইতিমধ্যে 10টা বছৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ল'ৰা ছোৱালী অৱতীৰ্ণ কৰোৱালে আৰু এই 10টা বছৰে আমাৰ বিদ্যালয়ত প্ৰত্যেক বছৰ 100% উত্তীৰ্ণ হাৰ। ঠিক আছে ধন্যবাদ থাকিল বন্ধুসকল। এতিয়া আমাৰ অনুষ্ঠান সামৰিবই হ'ল। আমি যিহেতু এই বিদ্যালয়খনলৈ আহি বহুত ভাল লাগিল, সঁচাকৈ বহুত সুন্দৰ মনোমোহা পৰিৱেশ আৰু ল'ৰা ছোৱালীও যথেষ্ট সংখ্যক ল'ৰা ছোৱালী আছে। বন্ধুসকল এতিয়া ছাত্ৰ ছাত্ৰীবোৰে এটা সমবেত সংগীত গাবলৈ লৈছে। সেই গানটোৰ নাম হৈছে আমি পোহৰ বিচাৰি যাওঁ। আহকচোন সেই গানটো উপভোগ কৰোঁ। আমি পোহৰ বিচাৰি যাওঁ, আমি পোহৰ বিচাৰি যাওঁ। 2003 চনত স্থাপিত আমাৰ বিদ্যালয়খনি ভাল ফলাফল, প্ৰথম বিভাগ লেটাৰ ষ্টাৰ ডিষ্টিংচন, প্ৰথম বিভাগ লেটাৰ ষ্টাৰ ডিষ্টিংচন। আজৰি আনিলে বিদ্যালয়খনিলৈ, আজৰি আনিলে বিদ্যালয়খনিলৈ। উৎফুল্লিত আমি আটায়ে, উৎফুল্লিত আমি আটায়ে, আমি পোহৰ বিচাৰি যাওঁ। নমস্কাৰ। ইয়াত উপস্থিত সকলোকে মই আজি প্ৰতিষ্ঠা দিৱস উপলক্ষে সকলোকে মোৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। মই এটি কবিতা আবৃত্তি কৰিবলৈ ওলাইছোঁ, কিবা যদি ভুল ভ্ৰান্তি হয় ক্ষমা কৰিব। কবিতাৰ শিৰোনাম পথাৰ, কবি ৰাম গগৈ। শাওনৰ মেঘ মুক্ত নীলাকাশ, সূৰ্য স্নাত ক্লেদময় সেই বিশাল পথাৰ, বিপুল সম্ভৱা নাঙলৰ শিৰলোত সোণফলা মাটিৰ কামনা। এই সভাত উপস্থিত থকা বিভিন্ন অঞ্চলৰ পৰা অহা অভিভাৱকসকল আৰু অতি শেষত হ'লেও মোৰ অতি মৰমৰ এই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল, সৰ্বপ্ৰথমে মই মোক আজিৰ এই অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰাৰ বাবে ইংৰাজী মাধ্যমত নিজৰ ল'ৰা ছোৱালীক অধ্যয়ন কৰিবৰ কাৰণে ঢাপলি মেলিছিলে আৰু তেওঁলোকে উপলব্ধি কৰিছিলে বা এতিয়া কৰি আছে ইংৰাজী মাধ্যমত পঢ়ালেহে ল'ৰা ছোৱালীবিলাকৰ চাকৰি ইত্যাদি পোৱাত। নিশা সোণোৱাল কছাৰী, গাৰ্গী নেওগ কছাৰী, দীক্ষিতা ফুকন নগা, প্ৰিন্সিপিয়া গগৈ তিৱা, লুচিত্ৰ পাৰমে মিচিং, তুষাৰিকা গগৈ আহোম আৰু ইয়াত থকা নেপালী।